নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক G.K ভাণ্ডাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ইণ্টাৰনেটৰ পৃথিৱীত ৰাজত্ব কৰা গুগলৰ ফাউণ্ডাৰ লেৰী পেজৰ বিষয়ে। আহক তেন্তে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লেৰী পেজ আৰু চাৰ্গি ব্ৰিন লগ হৈ গুগলৰ দৰে এটি বিখ্যাত চাৰ্চ ইঞ্জিন তৈয়াৰ কৰে আৰু এই আৱিষ্কাৰৰ জৰিয়তে আমাৰ জীৱন সহজসাধ্য কৰি দিয়ে। আমি সকলোৱে জানো যে বৰ্তমান সময়ত সফল কোম্পানীৰ সমূহৰ ভিতৰত গুগলক শীৰ্ষস্থানত ধৰা হয় আৰু সেইবাবেই লেৰী পেজকো এজন সফল ব্যৱসায়ী লোক বুলি গণ্য কৰা হয়। লেৰী পেজৰ জন্ম 1973 চনৰ 26 মাৰ্চত আমেৰিকাৰ মিচিগনত হৈছিল। তেওঁৰ দেউতাকৰ নাম হৈছে কল ভিক্টৰ আৰু মাকৰ নাম হৈছে গ্ল'ৰিয়া আৰু তেওঁলোকে দুয়োজনেই তাৰ ষ্টেট ইউনিভাৰ্চিটিৰ কম্পিউটাৰ ছায়েন্সৰ প্ৰফেচাৰ আছিল। লেৰী পেজে কোৱা মতে তেওঁলোকৰ ঘৰত বেছিকৈ কম্পিউটাৰ ছায়েন্সৰ সম্বন্ধীয় আলোচনীসমূহেই টেবুলত পোৱা যায় আৰু সেই পৰিৱেশত ডাঙৰ দীঘল হোৱা বাবে লেৰী পেজৰ কম্পিউটাৰৰ প্ৰতি সৰুৰে পৰা আকৰ্ষণ বাঢ়িছিল। তেওঁ সৰুকালৰে পৰা বস্তুবোৰ খুলি লৈ তাৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভাল পাইছিল। তেওঁ এটা সাক্ষাৎকাৰত কোৱা মতে তেওঁ সৰুতেই গম পাইছিল যে তেওঁ বস্তু আৱিষ্কাৰৰ বাবে জন্ম হৈছে আৰু যেতিয়া তেওঁ 12 বছৰ বয়স হৈছিল তেওঁ থিৰাং কৰি লৈছিল যে তেওঁ এজন ব্যৱসায়ী হ'ব আৰু তেতিয়াৰ পৰাই তেওঁ ব্যৱসায়ৰ প্ৰতি গুৰুত্ব দিবলৈ ধৰিলে। লেৰী পেজৰ প্ৰথম শিক্ষা অকেমছ মণ্টেছনেছ স্কুলত হৈছিল। ইয়াৰ পিছত তেওঁ 1979 চনত ইছলেঞ্চিং হাইস্কুলৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। তাৰ পিছৰ পৰ্যায়ত তেওঁ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তাতে PhD কৰে। তাত তেওঁ পঢ়ি থকা অৱস্থাতে চাৰ্গি ব্ৰিনৰ সৈতে বন্ধুত্ব হৈ পৰে। PhD দুয়োৱে ৱৰ্ল্ড ৱাইড ৱেবক ৰিচাৰ্চ টপিক হিচাপে বাছি লয়। তেওঁলোকে সকলোবোৰ ৱেবছাইটক একেলগে লিংক কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে। তেওঁলোকে 4 বছৰ দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিবলৈ ধৰে। অৱশেষত তেওঁলোকে ছেপ্টেম্বৰ 1996 চনত এটা চাৰ্চ ইঞ্জিন তৈয়াৰ কৰিবলৈ সক্ষম হয়। গুগলৰ নামটো গণিতৰ গুগলৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে এটা অংকৰ আগত 10টা শূন্য। পিছৰ পৰ্যায়ত দুয়োৱে পৰিয়াল, বন্ধু আৰু ইনভেষ্টৰৰ পৰা $10 লাখ ধাৰলৈ লৈ 1998 চনত গুগল ইংক কোম্পানীৰ আৰম্ভ কৰে। কম দিনৰ ভিতৰতে গুগলে সকলোৰে প্ৰিয় চাৰ্চ ইঞ্জিন হৈ পৰে। সেই সময়ৰে পৰা লেৰী আৰু ব্ৰিনে কেতিয়াও পিছলৈ ঘূৰি চাব লগা অৱস্থা নহ'ল। কিছু বৰ্ষৰ পাছত 2004 চনত গুগলৰ IPO শ্বেয়াৰ মাৰ্কেটত খোজ দিয়ে। তাতো গুগলে বিপুল সঁহাৰি লাভ কৰে আৰু চাওঁতে চাওঁতে গুগল ইণ্টাৰনেট পৃথিৱীৰ ডাঙৰ কোম্পানী হৈ পৰে। কম সময়ৰ ভিতৰতে লেৰী আৰু চাৰ্গি ব্ৰিন য়ং বিলিনিয়াৰ হৈ পৰে। 14 নৱেম্বৰ 2006 চনত গুগলে ইউটিউবক কিনি লয় আৰু পিছত 30 এপ্ৰিল 2009 চনত গুগলৰ দ্বাৰাই প্ৰথম এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম লঞ্চ কৰা হয়। চাৰ্চ ইঞ্জিন আৰু ইউটিউবৰ বাহিৰেও গুগলৰ ওচৰত গুগল মেপ, গুগল ডকুমেণ্ট, গুগল ফটো ইত্যাদি বহুকেইটা প্ৰডাক্ট আছে। গুগলৰ প্ৰধান অফিচ কেলিফৰ্ণিয়াৰ চিলিকন ভেলীত আছে। লেৰী পেজে 2007 চনৰ 8 ডিচেম্বৰত লুচিণ্ডা চাউথৱৰ্থক বিয়া কৰায় আৰু লুচিণ্ডা চাউথৱৰ্থ হৈছে এগৰাকী ৰিচাৰ্চ ছাইণ্টিষ্ট আৰু তেওঁলোকৰ 2টা পুত্ৰ সন্তানো আছে। লেৰী পেজ আৰু চাৰ্গি ব্ৰিনৰ কষ্টৰ ফলতে আমি এতিয়া গুগলত যিকোনো তথ্য অতি সহজতে লাভ কৰিব পাৰোঁ। আপোনালোকে জানেনে গুগলৰ বৰ্তমান CEO সুন্দৰ পিচাই হৈছে ভাৰতৰ ব্যক্তি। শেষত ক'ব পাৰি যে দুখ কৰিলেহে মুখ ভৰে। এই আপ্তবাক্যশাৰী লেৰী পেজ আৰু চাৰ্গি ব্ৰিনৰ সৈতে এৰি যাব পাৰি। ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হয়নে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম আপোনালোকলৈ এনে কিছুমান ভিডিঅ' লৈ। আজিলৈ বিদায়। জয় আই।